হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই আৰু আপোনালোকৰো হয়তো ভালেই। গাইজ, কপিৰাইট ক্লেইম কেনেদৰে আঁতৰাব পাৰি আজিৰ ভিডিঅ'টোত এইটোৱে দেখাম। কিন্তু তাৰ আগতে জানি লওক যে আপোনালোকে যদি গানৰ লিৰিক্স দি পেলাই ভিডিঅ' এডিট কৰে তেনেহ'লে সাৱধান। যদি গানত যদি কপিৰাইট ক্লেইম থাকে তেনেহ'লে আপোনাৰ চেনেলত পৰিব পাৰে ষ্ট্ৰাইক। তো মোৰে এজন বন্ধুৰ চেনেলত ষ্ট্ৰাইক পৰিলে, দেখাই দিছোঁ। তো চাই লওক, সাৱধানে ভিডিঅ'বিলাক দিব, আপলোড কৰিব। গানত যদি কপিৰাইট থাকে তেনেহ'লে আঁতৰাই ল'ব। আজিৰ ভিডিঅ'টোত মই দেখাই আছোঁ কেনেদৰে কপিৰাইট ক্লেইম আঁতৰাব পাৰি। তো আহকচোন চাওঁ কেনেদৰে আঁতৰাব পাৰি কপিৰাইট ক্লেইম। ফাৰ্ষ্ট যাব লাগিব ইউটিউবৰ ক্ৰম ব্ৰাউচাৰলৈ আৰু নিজৰ চেনেল পেজটো অ'পেন কৰিব লাগিব। মোৰ যিহেতু নেটৱৰ্কটো শ্ল', তো অকণমান ধৈৰ্য ৰাখক, লাহে লাহে ওলাই যাব আৰু ভালদৰে ভিডিঅ'টো চাই যাব শেষলৈকে, তেতিয়াহে কপিৰাইট ক্লেইমটো আঁতৰাব পাৰিব। আকৌ মাজত ধৰি চালে আঁতৰাব নোৱাৰিব। মোৰ যোনটো চেনেলত মোৰ কপিৰাইট পৰি আছে সেইটো চেনেল মই উলিয়াই লৈছোঁ, ছুইচ একাউণ্ট কৰি লৈছোঁ আৰু নিজৰ চেনেলটো যোনটো অৰিজিনেল চেনেল হয় সেইটো মই চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পাছত ওলাই যাব। অ'কে গাইজ, ৱেইট। তো অ'পেন হৈ গ'ল আৰু নিজৰ ভিডিঅ'টোলৈ চাওক, জুম কৰি চাওক। ইয়াত চি বুলি লিখা আছে, চি মানে কপিৰাইট ক্লেইম য'ত থাকে চিটোত ক্লিক কৰিব। অ'কে, ক্লিক কৰাৰ পাছত তলত লিখা আছে চাওকচোন, ভিডিঅ' লিষ্ট। তো ভিডিঅ' লিষ্টটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ ভিডিঅ'ত যিবিলাক কপিৰাইট আছে তো কপিৰাইটবিলাক দেখাই দিব। অ'কে, চাই লওক ভালদৰে, কপিৰাইট ক্লেইম বুলি লিখা আছে। অ'কে গাইজ, তো কপিৰাইট ক্লেইম লিখা আছে, চাই লওক। মোৰ 7-8টামান ভিডিঅ'ত কপিৰাইট ক্লেইম লাগি আছে, আগৰ পুৰণি ভিডিঅ' হয়। কপিৰাইটটো কেনেদৰে আঁতৰাব চাই লওক। তো কপিৰাইটটো আঁতৰাবৰ কাৰণে কপিৰাইট ক্লেইমত ক্লিক কৰিব লাগিব আৰু চি ডিটেইলছ বুলি আছে চাওক, চি ডিটেইলছ ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ পাছত এটা ইণ্টাৰফেচ শ্ব' হ'ব। সেইটো ওলাই গ'ল ইণ্টাৰফেচ। অ'কে গাইজ, এতিয়া যাব লাগিব চিলেক্ট একশ্যনত। চিলেক্ট একশ্যনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত ৰিপ্লেচ ছং আৰু মিউট ছং ওলাব। মিউট মানে একেবাৰে নাইকিয়া হৈ যাব চাউণ্ডটো, আৰু ৰিপ্লেচ মানে গানটো সলাব পাৰিব। অ'কে, মই যিহেতু ৰিপ্লেচ কৰিম তো ৰিপ্লেচ ছঙত ক্লিক কৰি দিলোঁ। ইয়াত ইউটিউব লাইব্ৰেৰীত কিছুমান ছং থাকে যোনবিলাক কপিৰাইট ফ্ৰী থাকে, বেলেগ আপোনালোকে ইউজ কৰিব নোৱাৰিব। ইয়াত যিবিলাক অপশ্যনত থাকিব সেইবিলাকে আপোনালোকে ভালদৰে শুনি ল'ব আৰু এড কৰি দিব। ঠিক আছে গাইজ, মই গানটো শুনাই দিছোঁ। মোৰ ইয়াত কি আছিলে, অ'কে, তো এইটো মোক কপিৰাইট ক্লেইম আছিলে। এইটো আৱাজটো নাহিব যিহেতু ইয়াত ভলিউমটো অফ কৰি থোৱা আছিলে। তো এইটো কপিৰাইট ক্লেইম মোৰ ছং আছিলে আৰু সেইবাবে এইটো এটা ছং মই লগাই দিলোঁ। অ'কে, ইউটিউব লাইব্ৰেৰীৰ পৰা। অ'কে, লগাই দিয়াৰ পাছত কি কৰিব লাগিব, মই প্লে' কৰি চালোঁ কেনেদৰে বাজিছে। তো ভাল লাগিলে। তো আপোনালোকৰ যিটো চইচ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব আৰু লগাই দিব। তাৰপিছত ওপৰতে দেখিছে ছেভ বুলি আছে, ছেভটোত ক্লিক কৰি দিব। অ'কে, আকৌ এইটো পঢ়ি চাব কি লিখা আছে, তো ছেভ কৰি দিব। অ'কে গাইজ, তো এইটো পঢ়ি চাব মানে কি আৰু, মইতো কৰিলোৱেই অলৰেডি, নপঢ়িলেও হ'ব। অ'কে, এনেদৰে ৰিপ্লেচ হৈ যাব ছংটো। তো প্ৰচেচিং হ'ব, মই দেখাই দিছোঁ। বেক কৰি পেলাই মই দেখাই দিম। অ'কে, তো মই দেখাই দিছোঁ চাওক, সেইটো প্ৰচেচিং বুলি লিখা আছে। তুমি হয়তো নাজানা, সেইটো আগতে দিছিলোঁ ভিডিঅ'টো। তো চেকিং 1 ফাউণ্ড বুলি লিখাইছে। তো আগৰ এইবিলাক কপিৰাইট লাগিছে, চাই লওক। তো অলপ সময়ৰ পাছত চাব, চেক কৰিব, তো কপিৰাইট ক্লেইমটো আঁতৰি যাব। তো গাইজ, এনেদৰে ভিডিঅ' ভাল লাগিলে লাইক কৰিব এণ্ড কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এণ্ড এতিয়ালৈ বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। অ'কে গাইজ, বাই বাই, লাভ ইউ অল।